নমস্কাৰ, মই বিদ্যুৎ কুমাৰ দত্ত। আজি মোৰ কাব্য কাননত পুনৰ আগবঢ়াই দিছোঁ মোৰ কবিতা মই পুৰুষ। মই পুৰুষ, মই পুৰুষ। মোৰো আছে এখন বৰফৰ নৈ পৰিচিত কোমল হৃদয়, ৰ'দে ধোৱা বুকুৰ বকিয়াত নীৰৱে টোপনি যায় সময়, অথচ মই সাৰে থাকোঁ। ইচ্ছা কৰিও স্পৰ্শ কৰিব নোৱাৰোঁ কৃষ্ণচূড়াৰ ৰং। চিতাৰ জুইত নিতৌ তুলি দিওঁ মই মুখ, কিয় মই পুৰুষ। মই পৰম্পৰাৰ পাহো, কিয়নো মই পুৰুষ। নাবিচ্ছেদ হোৱাৰ দিনা সমাজ ব্যৱস্থাই পিন্ধাই দিলে মোক দায়িত্ববোধৰ শিকলি। ভাতৃ, স্বামী কিম্বা পিতৃৰ ৰূপত এই হয়তো আৰম্ভণি অন্তহীন যাত্ৰাৰ পথিক হৈ। সাহস সততা উত্যাগেই মোৰ সংগী জীৱন পাতৰ, কিয়নো মই এজন পুৰুষ। মই এজন দায়িত্বশীল পুৰুষ। পৰিশ্ৰমৰ অভাৱৰ বৰ কষ্টকৰ, ঘামে ধোৱা দেহা, মলিয়ন বস্ত্ৰ, দাঢ়ি কোপত এলান্ধু, হাতত মৰা তেজৰ চেগুৰা। তথাপি পৰিয়ালৰ প্ৰতিটো প্ৰয়োজন পূৰণৰ হেতু মই মোৰ আশা আকাংক্ষা কবৰস্থ কৰি উজাৰি দিছোঁ সৰ্বোচ্চ। তথাপি যেন লানি নিচিকা ক্ৰুটি দাপনত মোক গুচি কেতিয়াবা বৰকৈ কান্দিব মন যায়, কিন্তু নোৱাৰো, কিয়নো মই এজন পুৰুষ। এই পংগু হাতেৰে আজৰি সুখৰ ৰং বিলাই দিব খোজো মই মোৰ আপোন সত্তা। পৰ্বতৰ উচ্চ চূড়াত আৰোহণ কৰি হ'ব খোজো এখন বিশাল আকাশ, কিয়নো মই এজন পুৰুষ। মোৰো আছে এখন হৃদয়। মই ডাক্তৰ বা ইঞ্জিনিয়াৰ নহয় মই কোনো চৰকাৰী চাকৰিয়াল। আনুষ্ঠানিক ডিগ্ৰীক চমুকত বন্ধকত থৈ মই হ'লো এজন খেতিয়ক। সেয়ে চাগে মোৰ অপৰাধ যান্ত্ৰিক সমাজ ব্যৱস্থাত পদে পদে লাঞ্ছিত, বঞ্চিত কিংবা অৱহেলিত। নাই তাত কোনো ক্ষেপ, খং, অভিমান, যন্ত্ৰণাৰ মেল মৰা ভাৰ বুকুত বান্ধি মই শিল হওঁ, অথচ হাঁহিৰে সজাও জীৱন কলাজ। এই পৃথিৱীত ৰূপেৰে নহয় মনেৰে সাজো সুন্দৰতাৰ নৌকা, কিয়নো মই পুৰুষ। চকু লাল বুকু খাল, সেই পুৰুষৰ বোলে লক্ষণ ভাল। ধন্যবাদ।